পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংতিৰ নেতৃত্বৰ সজাতি দলে লগ ধৰে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ ভিন্ন সমস্যাৰ সন্দৰ্ভত উপাচাৰ্যৰ আলোচনাৰ দলটিৰ অসম মেঘালয় সীমান্তৱৰ্তী এলেকা পৰিদৰ্শন ASDCৰ নেতৃত্ববৃন্দৰ ৰাইজৰ সৈতে মত বিনিময়ৰ দলটোৰ সভাপতি হলিৰাম তেৰাং আৰু পৰিষদৰ প্ৰাক্তন CEM যতন বেৰ নেতৃত্বৰ সজাতি দলটোৰ হিডিবি বজাৰ কমিটি উষ্ম অভ্যৰ্থনা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ স্পীকাৰ আৰু বৰজান VDC অধ্যক্ষ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং জিলা উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতিৰ নেতৃত্বত এক সজাতি দলে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষৰ লগ ধৰে কাৰ্বি আংলং জিলাত অৱস্থিত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ নানান শৈক্ষিক সমস্যাৰ বিষয়ে উল্লেখ্য যে উক্ত সজাতিৰ দলটিত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় কাৰ্যকৰী পৰিষদৰ সদস্য লংচিং তেৰণ অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ উপাচাৰ্য শিৱাশিষ বিশ্বাস শিলচৰস্থিত অসম ইউনিভাৰ্চিটিৰ উপাচাৰ্য দিলীপ চন্দ্ৰ নাথৰ সৈতে যথেষ্ট সময়ৰ বাবে হোৱা আলোচনাত অসম বিশ্ববিদ্যালয় ডিফু চৌহদত বিভিন্ন বিভাগত সন্মুখীন হৈ অহা সমস্যা প্ৰফেচাৰৰ অভাৱ চিকিৎসা ব্যৱস্থাকে ধৰি যাতায়াতৰ সুলভ ব্যৱস্থাৰ অভাৱ আদি এবোৰী সমস্যাৰ সন্দৰ্ভত সজাতি দলটিয়ে আলোকপাত কৰায় উপাচাৰ্য দিলীপ চন্দ্ৰ নাথে অহা নৱেম্বৰ মাহত AUDCলৈ নিজে আহি সমস্যাসমূহ চাক্ষু প্ৰত্যক্ষ কৰাৰ লগতে বুজ লোৱাৰ আশ্বাস দিয়াৰ লগতে সমস্যাসমূহ শীঘ্ৰে সমাধানৰ সপক্ষে আগ্ৰহ প্ৰকাশ কৰে মংগল ইংহি ৰিপৰ্ট কাট নিউজ অসম মেঘালয় সীমান্তৱৰ্তী তথা পশ্চিম কাৰ্বি আংলঙৰ উলুকঞ্জি থানাৰ অন্তৰ্গত হাৱাং উমচেৰাং আদি অঞ্চল পৰিভ্ৰমণ কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে কাৰ্বি আংলং প্ৰধান ৰাজনৈতিক দল ASDC সজাতি দলে প্ৰাক্তন ৰাজনৈতিক মন্ত্ৰী তথা ASDC দলটিৰ সভাপতি হলিৰাম তেৰাং আৰু পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য যতন বেৰ নেতৃত্বত যায় সজাতি দলটি সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ কৰা সজাতি দলটোত আছিল দলৰ সম্পাদক সঞ্জয় কিলিং প্ৰমুখ প্ৰাক্তন পৰিষদীয় সদস্য তথা ASDC কেন্দ্ৰীয় কমিটিৰ সদস্য ৰাম সিং ৰংহাং কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি হৰেন হানছে আৰু ASDC হামৰেন জিলা কমিটিৰ সভাপতি হাৰ সিং তেৰণ ভ্ৰমণকালত সজাতি দলটোৱে হাৱাঙত সীমা সমস্যাৰ সম্পৰ্কে আলোচনাৰ বাবে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে মত বিনিময় অনুষ্ঠানৰ পিছত কাট নিউজৰ আগত হলিৰাম তেৰাঙে কয় যে ASDC দলে কেতিয়াও কাৰ্বি আংলঙৰ 1 ইঞ্চি ভূমিও যাবলৈ দিয়া নহব non antasita kopia thesi lapu ke meghalaya taho pu meghalaya sor punon kapre mui tum punon nigelem det nakpasik saklem det per kopia thesi asam sarkar atum bikir hills phasol non Karbi Anglong Autonomous Council Kachari atum CEM atumasi iya la pena asama sarkar atum kopia thesi la solam thino anta niyit bhae det kopia thesi don anta la so ahoy bang insai wet ni tu chini dang bangke la hai pensi mui tu man padidak sai po ni digdak sai lo pulote konama kam ki claim nam lo net to warna builoi na builong det po school hem kim long det po muni tum kiduk makiduk kelak makana kasi la so bang kanil tum lang dun from ke thik KSA puno ban tum ASDC puno ba piniar ni ke dak na check tong dun all Assam Gorkha Students Union tum ta along to ni da asong e krohi tum bang ke apot da bang ke এই যেটো হিমাৰ যেটো সমস্যা এই হিমাৰ সমস্যাটো শেষ কৰি দিব লাগে যাতে আমাৰ মানুহবিলাকে শান্তিৰে আমি থাকিব পাৰোঁ যাতে ইয়াত উন্নতি হয় ইয়াত স্কুল ভালকৈ হয় ৰাস্তা ভালকৈ হয় আৰু বিভিন্ন বেলেগ ডিপাৰ্টমেণ্ট যেবিলাক যাতে ভালকৈ হয় সেইটো আমি বিচাৰোঁ আৰু ইয়াৰ মানুহবিলাক আমি শান্তিপূৰ্ণ হৈ আছোঁ ক'তো কাজিয়া প্ৰেছাৰ নাই মাজে মাজে কৰে মাজে মাজে হয় নোহোৱা নহয় এইটো কিন্তু কোনোবা বদমাছবিলাকে কৰে আৰু এইখন চৰকাৰ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ কথা পাতে মনে মনে পাতে লুকাই চুৰ কৰি পাতে কি পাতে আমাৰ মানুহে গম নাপায়
তেতিয়াহ'লে কি তাৰমানে কিবা ভিতৰত কিবা কথা আছে যদি ভাল কথা ৰাইজক কিয় নকয় যদি সঁচা কথা ৰাইজক কিয় নকয় গতিকে আমাৰ সন্দেহ আছে যে দুইখন চৰকাৰৰ মাজতে এইবিলাক কিবা এটা যিটো সাধাৰণতে পলিটিক্স বুলি কয় এই পলিটিক্সবিলাক কৰি আছে ইয়াৰ বিজেপি লিডাৰবিলাকে ইফালৰ বিজেপি লিডাৰ লাচি lahay pansin tum dak ke wang senam no aprang aprang da batai wang no aku wang thui wang na pen kenang sot puro dang te la hoya lam pen bang ke nilitum SDC case e pen cheng no ka pre asong tu nilitum kenang sot puro dang te rat kapang rum pen cheng no ka chesong ka pre awar sai lutum deng pon সীমা সমস্যা স্থায়ী সমাধানৰ সপক্ষে মতামত ব্যক্ত কৰি কয় যে সীমা সুৰক্ষাৰ ক্ষেত্ৰত সকলো কাৰ্বি আংলং বাসীয়ে থিয় দিব লাগিব আনহাতে কংগ্ৰেছ বিজেপি চৰকাৰক খুৰধাৰ সমালোচনা কৰি বক্তব্য আগবঢ়াই যে বিগত 15টা বছৰ একে সময়তে দিল্লী দিছপুৰ আৰু কাৰ্বি আংলঙত কংগ্ৰেছ চৰকাৰ আছিল ঠিক তেনেকৈ বৰ্তমান বিজেপিয়ে দিল্লী দিছপুৰ আৰু কাৰ্বি আংলঙতো চলাই থকাৰ পিছতো সীমা সমস্যা হৈ আছে Nilitum pinladak tapuan kido kisung boy nilitum ladak kaita adoy hoy puthak mo panalangli sar stame kado westame nilitum men pulo ladak nilitum malong nilitum MLA do nilitum MEC do lang nilitum lang le jo nilitum ladak penaning sungi chak nang lo apa nilitum dak ara tum stame lahai na karbo sai lahai kido ikoke nilitum ruling party pensi kiman ilu usi nilitum kadog wiarat stamina dak non kamathalo lapen non pupen prangke alang litum yosi wrong rup development na chelang le towar na chelang le lang chelang le hem chelang le rin chelang le munit monor chumri re pulotante anju sisi nilitum dak kisung idu popsi alang li mansirong pi apan stamina tum churi par গতিকে ইয়াৰ পৰা জানিব পাৰি যে কংগ্ৰেছ বিজেপি দলে সীমান্ত সমস্যা সমাধান কৰাৰ সদিচ্ছা নাই বুলি কৰা মন্তব্য এক তাৎপৰ্যপূৰ্ণ দিশ উন্মোচন কৰিছে ASDC নেতাগৰাকীয়ে বিশেষ প্ৰতিবেদক কাট নিউজ আৰু বেলেগ বেলেগ জাতিৰ মানুহ আছে হিডিবি বজাৰ কমিটিৰ নিজা কাৰ্যালয় 24 আগষ্টত কাৰ্বি সাহিত্যশাসিত পৰিষদৰ স্পিকাৰ তথা বৰজান পৰিষদীয় সমষ্টি জনপ্ৰতিনিধি লংকি টিমুং আৰু VDC অধ্যক্ষ ক্ৰিছ ৰংফাৰক উষ্ম অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় বৰজান পৰিষদীয় সমষ্টিৰ স্থানীয় বিজেপি নেতাক্ৰমে হাৰলংবি ইংলেঙৰ উদ্দেশ্য ব্যাখ্যা আৰু চন্দ্ৰ টিমুঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাত পৰিষদৰ নৱনিৰ্বাচিত স্পিকাৰ লংকি টিমুঙক হিডিপি বজাৰ কমিটিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয় লগতে সম্বৰ্ধনা জনোৱা হয় বৰজান পৰিষদীয় সমষ্টিৰ VDC অধ্যক্ষ ক্ৰিছ ৰংফাৰকো এই সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী জয়ছ ৰংপি প্ৰাক্তন VDC অধ্যক্ষ ফিলিপ টেৰন কাৰ্বি পৰিষদৰ প্ৰাক্তন বোৰ্ড অধ্যক্ষ বাবু ইংটি প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকলে অংশ লয় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত ৰাইজক উদ্দেশ্যি স্পিকাৰ লংকি টিমুঙে কয় যে যিকোনো কৰ্ম সফল সম্পন্ন হ'বলৈ সকলোৱে মিলিজুলি হাতে হাতে ধৰি ইজনে সিজনক সন্মান সহকাৰে আগুৱাই যাব লাগিব আৰু লগতে তেওঁ হিডিপি বজাৰ উন্নয়নৰ বাবে যথাসম্ভৱ সহায় সহযোগিতাৰ আশ্বাস দি পুনৰ বজাৰত ব্যৱসায়ী ৰূপত অৱতীৰ্ণ মহিলা ব্যৱসায়ীসকলক ভূয়সী প্ৰশংসা কৰে স্পিকাৰ টিমুঙে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ নাগালেণ্ড অসম সীমান্তৰ কাৰ্বি আংলং জিলা বালিজানত অব্যাহত সিন্ডিকেট ৰাজ সাধাৰণ দুখীয়া খৰি ব্যৱসায়ী কৰৰ নামত 100 টকা বাহৰ যোগানকাৰী কৰৰ নামত এই সিন্ডিকেট কৰ্মীক আদায় দিব লাগে 500 টকা বিজেপি দলে অসমত শাসনৰ বাকজৰি হাতত উঠাই লোৱাৰ লগে লগে অসমৰ বিভিন্ন স্থানত অবৈধ কৰ আদায়ৰ নামত অবৈধ সিন্ডিকেটসমূহ হিপাৰ পৰা উঠাই দিয়াৰ কথা কৈছিল আৰু কোৱাৰ দৰে বহু ঠাইত অবৈধ চিহ্নিত অবৈধ চেক গেটসমূহ উঠাই পেলোৱা হৈছিল যদিও পূব কাৰ্বি আংলঙৰ বোকাজান বিধানসভা সমষ্টি এলেকাৰ বালিজানত এই চেক গেট কিন্তু থাকি গ'ল উল্লেখ্য যে উক্ত এলেকাত কিছু দূৰে দূৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত প্ৰৱেশ গেট বন বিভাগৰ চেক গেট আৰু আৰক্ষীৰ সীমান্ত চকী চৰকাৰীভাৱে ইমানবোৰ চেক গেট থাকোঁতে ব্যক্তিগত চেক গেটৰ ব্যৱসায় কেনেকৈ জিলা প্ৰশাসন তথা পৰিষদীয় চৰকাৰৰ নাকৰ আগত চলি আছে সেয়া যথেষ্ট ভাবিবলগীয়া কথা বুলি একাংশ চিন্তাশীল তথা সচেতন মহলে মত প্ৰকাশ কৰিছে
চৰকাৰীভাৱে থকা চেক গেট কেইখনৰ সমান্তৰালভাৱে ব্যক্তিগত উদ্যোগতেই এজন দুখীয়া খৰি বেপাৰীৰ পৰা 100 টকাকৈ আৰু বাহ যোগানকাৰীৰ পৰা 500 টকা কৰ আদায় কেনেকৈ কৰিব পাৰিছে তথাকথিত ব্যৱসায়ীজনে জানিব পৰা মতে ব্যৱসায়ীগৰাকীৰ নাম ৰামনুচা সিঙৰ পুত্ৰ আদিজাব সিং বয়স 58 ব্যক্তিগৰাকীয়ে এনেদৰে অবৈধ সিন্ডিকেট ৰাজ চলাই থকাৰ অনুমোদন তথা সাহস ইমান ক'ৰ পৰা পালে হয়তো মূৰত থাকিব পাৰে তেওঁৰ কোনো ক্ষমতাশালী ৰাজনৈতিক নেতাৰ হাত এই আদিজাব সিঙৰ বিষয়ে এই বিৰাট সিন্ডিকেট ৰাজ চলাবলৈ অহৰহ সাৰ পানী অহৰহ যোগাই থকা জনো কোন এই বিষয়ে জানিবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব যদিও সদ্যহতে উপৰোক্ত সকলো বিষয়সমূহ দৃষ্টিগোচৰ কৰি কেএছএ বালিজান শাখাই 23 আগষ্টত ভালদৰে তদন্ত কৰে আৰু শীঘ্ৰে এই অবৈধ চেক গেট ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱাৰ কথা আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত ব্যক্ত কৰে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Grand opening, Claret Beauty Parlor. Beauty that's naturally you. A unisex parlor for the first time in town. For all beauty needs, specializing in facial, hair spa, hair straightening, hair cutting, shaving, hair curly, tattoo, body spa, pedicure, and medicare. Opening on 28th of August 2018. Claret Beauty Parlor, Diffu Main Market Road, Bharati Lodge near Iron Bridge. Please step in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Diffu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India.
স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অহা ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে টেকেলাংজুনত এতিয়াৰ পৰা প্ৰাক প্ৰস্তুতি আৰম্ভ টেকেলাংজুন মাণ্ডলিক কেচিএছৰ উদ্যোগত টেকেলাংজুনত অনুষ্ঠিত হ'বলগীয়া মাণ্ডলিক যুৱ মহোৎসৱৰ বাবে ২৪ আগষ্টত অভ্যৰ্থনা সমিতি গঠন কৰে পৰিষদীয় কৰকান্থী সমষ্টিৰ অন্তৰ্গত টেকেলাংজুনত আগন্তুক ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ টেকেলাংজুন কেচিএছ মাণ্ডলিক সমিতিয়ে এতিয়াই কঁকালত বান্ধিছে টঙালি ২৪ আগষ্টত বিশেষ সভা অনুষ্ঠিত কৰি সভাত বুঢ়া সিং তাৰক সভাপতি চাৰ সিং তেৰাঙক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি অভ্যৰ্থনা সমিতি গঠন কৰে আৰু এই একেখন সভাতেই টেকেলাংজুনত অনুষ্ঠিতব্য মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ বাবে ১৫ লাখ বাজেট প্ৰস্তুত কৰা হয় আনহাতে টেকেলাংজুন কেচিএছ কমিটিৰ কাৰ্যনিৰ্বাহক সভা অহা ২৬ আগষ্টত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ সভায় বিশেষ প্ৰতিবেদক কাট নিউজ পৰিৱৰ্তনৰ দোহাই দি ৰাজ্য চৰকাৰ সলনি হ'ল ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰী সময়মতে কাৰ্যালয়ত উপস্থিত হৈ নিজৰ দায়িত্ব পালনৰ নিৰ্দেশ দিয়া হ'ল কৰ্মসংস্কৃতি গঢ়াৰ কথা কোৱা হ'ল কিন্তু ৰাজ্য চৰকাৰে এই নিৰ্দেশক উপলুঙা কৰি এতিয়া একাংশ চৰকাৰী কৰ্মচাৰী ভোজ ভাতৰ আয়োজনত ব্যস্ত ক'ত এনে নাভূত নাচুত কাণ্ড সংঘটিত হৈছে জানিবলৈ চাহক আমাৰ এই প্ৰতিবেদন এয়া হৈছে হোজাই জিলাৰ অন্তৰ্গত লংকা উডালি উন্নয়ন খণ্ড কাৰ্যালয় চলি থকা সময়ত বাহিৰৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন কাম লৈ অহা ৰাইজক বাহিৰত থৈ একাংশ কৰ্মচাৰীসকলে চৰকাৰী কৰ্তব্য এৰি ভোজৰ আয়োজন কৰি আনন্দ উল্লাসত ব্যস্ত হৈ পৰা দেখা গ'ল কৰ্তব্যৰ সময়ত কাৰ্যালয়ৰ দৰ্জা খিৰিকী বন্ধ কৰি ভাত মাংস বনোৱাতহে ব্যস্ত দেখা গ'ল একাংশ কৰ্মচাৰীক আনহাতে উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ টেবুলসমূহত নথিপত্ৰৰ ফাইল সলনি দেখা গ'ল খাদ্যৰ সামগ্ৰীহে যাৰ ফলত বাহিৰৰ অপেক্ষা কৰি থকা ৰাইজৰ মাজত দেখা গ'ল সুদীৰ্ঘ সময়ৰ অপেক্ষাৰ ভাগৰ আৰু হাহাকাৰৰ অৱস্থা অফিচলৈ আহিছিলোঁ কামৰ সূত্ৰে ইয়াত আহি দেখা পালোঁ অফিচৰ দৰ্জা বন্ধ হৈ আছে দেখিলোঁ পিছপিনেদি গৈ দেখিলোঁ ভিতৰত তেওঁলোকে মাছ মাংস আনি পেলাই বনাই খানা ব্যৱস্থা কৰিছে আৰু আহিলোঁ প্ৰায় অফিচাৰ নাই অফিচত আৰু সেই সদায় আহি হাৰাশাস্তি খাবলগীয়া হৈছে যাৰ কাৰণে আমি আপোনালোকৰ সহায়ত বস্তুটো যাতে আগুৱাই যায় চৰকাৰে গম পায় সদায় খানা খায় নেকি হয়তো খাব পাৰে কিন্তু আমি যেতিয়া আহোঁ তেতিয়াই দেখা পাওঁ মানুহ নাথাকে বা খানাত থাকে কোনোবা থাকে তেনেকৈ কৰি থাকে আহিলে নাপাওঁ তেওঁলোকে চাকৰি ক্ষেত্ৰত মূৰ পুলকা মাৰি আছে সময়ত নাহে এতিয়া চাওক এতিয়া ১২টা ১টা বাজিলে এতিয়া অফিচত ষ্টাফ নাই যিকেইজন আছে সেইকেইজনে খানা লৈ ব্যস্ত হৈ আছে এনেকৈ হ'লে কেনেকৈ হ'ব গতিকে আপোনালোকৰ জৰিয়তে অসম চৰকাৰলৈ আমি অনুৰোধ জনাওঁ যাতে এই আমাৰ বামুণগাঁও উদালি ব্লকটোৰ যিখিনি দুৰ্নীতি হৈ আছে সেইখিনি যাতে চাই দৃষ্টিৰে সেইখিনি আমি সিদ্ধান্ত ল'ব লাগে वो लोग अभी खाना खा रहा है बोलता है कि बाद में आओ आज नहीं कर देगा आज नहीं जाओ घर के चला जाओ खाना खा रहे हो लोग हाँ खाना खा रहे कब आएगा कब आने के लिए बोला है आपको वो आज तो हम लोग को बोला है कि आज में जाओ हम लोग खाना खाएगा हाँ खाना खाएगा क्या नाम है आपका हमारा नाम हीरालाल चौहान घर कहाँ पे घर बनबेंगना आटी জিঅ'টেক বা ৰিভিউ মিটিঙত জিঅ'টেক বা অন্য ৰেজিষ্ট্ৰেশ্যন এইবিলাক আমাৰ হোৱা নাছিলে এতিয়া মানুহখিনি যিহেতু ফিল্ডলৈ যাব দিনটোৰ ফিল্ডলৈ যাব গতিকে আমি ভাবিছিলোঁ যে গোটেই দিন ৰাতিপুৱাৰ পৰা অহাৰ পিছত আমি ষ্টাফে ১৫০ টকাকৈ তুলি পেলাই আমি আৰু ভাত খোৱা ব্যৱস্থা কৰিছোঁ যাতে আমি কামখিনি অফিচৰ কামখিনি কৰিব পাৰোঁ আৰু যিহেতু ৰাতিপুৱাৰ পৰা মানুহখিনি আহে এতিয়া দেখা গৈছে যে আপোনাৰ ষ্টাফত এজনো আপোনাৰ অফিচত এটেণ্ডেঞ্চ নাই মানে উপস্থিত নাই এই ক্ষেত্ৰত আপুনি কি ক'ব মোৰ ষ্টাফবিলাক মই ৰাতিপুৱা যেতিয়া মই আহিছোঁ তেতিয়াতো মোৰ ষ্টাফবিলাক মই দেখিছোঁ আহিছে এই অলপ আগতো আমি মিটিং কৰিছিলোঁ PMAY ঘৰৰ বেনিফিচিয়াৰীক মাতি পেলাই যিহেতু আমাৰ 3টা ঘৰৰ বেনিফিচিয়াৰী অলপমান
নিজৰ ভিতৰতে প্ৰব্লেম কৰিছিলে সেইকাৰণে এই অলপ আগত আমাৰ মিটিং হৈ গৈছে তেতিয়া আমাৰ ষ্টাফবিলাক আছিলে এতিয়া ফিল্ডলৈ গৈছে এটা জিপি খালী আছিলে জিপি ছেক্ৰেটাৰী নাই মই সেইকাৰণে তিনিটা আমাৰ ইয়াৰ পৰাই মোৰ ষ্টাফ মানে তিনিটা জিপিত মই এংগেজ কৰি দিছোঁ তেওঁলোকে আহিছে আহি পেলাই এইবিলাক ফাইল থৈ পেলাই তেওঁলোকে মানে আকৌ জিপি লৈ গৈছে ফিল্ডত যিমানখিনি মানুহ যে পঠাই দিছে আপোনালোকৰ অফিচত কোনো কাম নাথাকে নেকি থাকে কিন্তু আমাৰ ইমাৰ্জেঞ্চিৰ কাৰণে মই আজিৰ পৰা কিবা কৰিছোঁ উপস্থিত ৰাইজে কাৰ্যালয় কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ যে বিগত সময়তো এনেদৰে কেইবাবাৰ ৰাইজক গুৰুত্ব নিদি নিজৰ খেয়াল খুচি কৰিব বিচৰা কামতহে ব্যস্ত থাকে এই ঘটনাৰ সন্দৰ্ভত উদালি খণ্ড উন্নয়ন বিষয়া সাংবাদিকে প্ৰশ্ন কৰোঁতে বিষয়াগৰাকীয়ে টুলুঙা মন্তব্য কৰি দায় সাৰিব বিচাৰে হাঞ্জালাংছত অনুষ্ঠিত হৈ থকা 19 সংখ্যক সদৌ কাৰ্বি আংলং আন্তঃ সাব এছ'চিয়েশ্যন মহিলা ফুটবল চেম্পিয়নশ্বিপৰ শুক্ৰবাৰে হোৱা খেলখনত ডকমকা স্পৰ্টছ এছ'চিয়েশ্যন আৰু হাঞ্জালাংছ স্পৰ্টছ এছ'চিয়েশ্যনৰ মাজত অনুষ্ঠিত হয় আজিৰ দিনটোৰ প্ৰথম ভাগৰ খেলত অৱতীৰ্ণ ডকমকা স্পৰ্ট এছ'চিয়েশ্যন আৰু হাঞ্জালাংছ স্পৰ্ট এছ'চিয়েশ্যনৰ মাজত জোৰদাৰ প্ৰতিদ্বন্দ্বিতামূলক খেল হয় তুমুল প্ৰতিযোগিতামূলক এই আকৰ্ষণীয় খেলখনত শেষৰ ভাগত হাঞ্জালাংছ স্পৰ্ট এছ'চিয়েশ্যনে কোনোমতে এক গ'ল দিয়ে এইদৰে 1-0 গ'লৰ ব্যৱধানত ডকমকা স্পৰ্ট এছ'চিয়েশ্যনক হৰুৱাই হাঞ্জালাংছ স্পৰ্ট এছ'চিয়েশ্যনে ফুটবল চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে আনহাতে আজি দিনটোৰ দ্বিতীয় পৰ্যায়ৰ খেলত বালিপথাৰ স্পৰ্ট এছ'চিয়েশ্যন আৰু ৰজাপথাৰ স্পৰ্ট এছ'চিয়েশ্যনৰ মাজত অনুষ্ঠিত হয় তুমুল প্ৰতিযোগিতামূলক এই খেলখনৰ অন্তিম সময়লৈকে দুয়ো দলে এটা গ'ল নিদিয়াত অমীমাংসিত হৈ ৰয় উল্লেখ্য বালিপথাৰৰ দলটোৰ 10 নম্বৰৰ জাৰ্চি চেৰমিলি বেপীৰ উন্নত প্ৰদৰ্শনৰ বাবে উদ্যোক্তাৰ তৰফৰ পৰা বঁটা আগবঢ়োৱা হয় এই বঁটা প্ৰদান কৰে সঞ্জয় গিৰিয়ে আনন্দ টেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ